Hey guys, welcome back to my channel Top1Assam. So আজি আমি আহি গলো আকৌ এটা নতুন ভিডিঅ'লৈ ভিডিঅ'টো চাওক শেষলৈকে চাওক আজি ব্লগ ভিডিঅ' এটা বনাইছো এতিয়া আমি যাম কাৰ্বি আংলং ৰোডত টুমপ্ৰেঙত নহলে বলক ভিডিঅ'টো আৰম্ভ কৰো So you and me will kiss the sky goodnight. Just run away with me, darling. We'll get real lost. We'll get real lost again. Just run away with me, darling. We'll get real lost. We'll get real lost again. এতিয়া আমি ফাইনেলি কাৰ্বি আংলং ডিষ্ট্ৰিক্টত সোমাই গ'লো আৰু অলপ দূৰ বাকী আছে আমি পামগৈ টুমপ্ৰেং নামৰ পাৰ্কখন এইটো কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পৰে লিখা আছে ওয়েলকাম টু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ফাইনেলি আমি আহি গৈছো টুমপ্ৰেং এইটো কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পৰে এইখন সাইনবোৰ্ড চাব পাৰে আমি আহি সোমাইছো এতিয়া ওয়েলকাম টু কাৰ্বি আংলং ফাইনেলি আহি পাই গ'লো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আপোনালোকে দেখা পাইছে আগতে টিভিত ওলাইছিলে বহুতো নিউজ কাৰ্বি আংলঙৰ আমাৰ যাতে তেনেকুৱা নহয় তাৰে আশা কৰিছোঁ আৰু ভালে কুশলে গ'লে হৈছে এইটো ৰাস্তা পিনে আমি চিধা আহিছিলোঁ এইটো ৰোডত এতিয়া আমি আগুৱাই যাম এইপিনলৈ এতিয়া আমি যাম আৰু অলপ আগতে আছে আমাৰ টুমপ্ৰেং তাত যাম আৰু এনজয় কৰিম আৰু তাৰ বাহিৰেনো আছে কি আমাৰ মহাপুৰুষ দুজন আহিছে আৰু ইয়াৰ পৰা বেছি দূৰ নাই আমি এতিয়া দলং এখন পামগৈ অলপ আগত আৰু দলংখন পাৰ হৈ পাৰ্কখন পাম টুমপ্ৰেং নামৰ পাৰ্কখন নহ'লে ভিডিঅ'টো চাই যাওক দলংখন পাই গ'লোঁ আৰু দলংখন পাৰ হোৱাৰ পাছতে পাম টুমপ্ৰেং পাৰ্কখন এইখন দেখিব পাইছে আহি পাই গ'লোঁ টুমপ্ৰেং পাৰ্কখন এইখন পাৰ্কখন ফাইনেলি আমি পাই গ'লোঁ এতিয়া চাই লওক আৰু পিকচাৰবোৰ বাহিৰৰ পৰা দেখুৱাই দিছোঁ এইখনে হৈছে এই টুমপ্ৰেং পাৰ্কখন যাম আমি ভিতৰলৈ যাম এতিয়া আমি টিকেটটো কাটি লৈছোঁ আৰু টিকেটটো কটাৰ পাছতে আমি ভিতৰলৈ যাম আৰু ভিতৰত ইমান মজা মানে ক'ব লাগিব আৰু এতিয়া টিকেট কটা হৈ গৈছে আমাৰ এতিয়া যাম আমি ভিতৰলৈ এতিয়া আমাৰ হাতত আহি গ'ল টিকেটটোৰ দাম বেছি নহয় 15 টকা পাৰ এজনৰ 15 টকাকৈ এতিয়া আমি ভিতৰলৈ যাম It's all you
ফাইনেলি আহি পাই গ'লো তুমপ্ৰেং পাৰ্ক I know where we can go, where the sunrise lasts forever, and it's all you and me. We'll kiss the sky goodnight. Come get lost with me. 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 ভিডিঅ' কোৱালিটি বেয়া হৈ গৈছে কাৰণ বৰষুণ আহি গৈছে পৰি আছে লাহে লাহে কিন্তু এতিয়া আমি ভিডিঅ' বনাবই নোৱাৰিম ভাবিছিলোঁ বনাম ভালকৈ কিন্তু বৰষুণৰ কাৰণে ভিডিঅ'টো বনাব পৰা নাই কোৱালিটি বেয়া হৈছে এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ লগৰটো আহিছে লাহে লাহে আমি যাব লাগিব কাৰণ বৰষুণ আহিছে আমাৰ বৰষুণ আহি যোৱাৰ বাবে এতিয়াতো আমি ঘৰলৈ যাব ৰেডি হৈ গ'লোঁ কিন্তু ভিডিঅ' কোৱালিটিটো ইমান ভাল নহ'ল হ'লেও ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু এইখন পাৰ্কতে নেক্সট আৰু এটা ব্লগ ভিডিঅ' বনাব অতি সোনকালে আহিম তো আমাৰ চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্ত